নীট পৰীক্ষাত তিনিচুকীয়াৰ বিদ্যাধাৰাৰ সফলতা উৎফুল্লিত পৰীক্ষাৰ্থী। তিনিচুকীয়াৰ দেৱীপুখুৰী পথত অৱস্থিত বিদ্যাধাৰা নামৰ IIT JEE নীটৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা নীট পৰীক্ষাত অৱতীৰ্ণ হৈ 4গৰাকী ছাত্ৰীয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰাত প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আৰু শিক্ষকসকল উৎফুল্লিত হৈ পৰিছে। এই প্ৰতিষ্ঠানটোৰ পৰা নীট পৰীক্ষাত অৱতীৰ্ণ হৈ তিনিচুকীয়াৰ নপুখুৰীৰ সঞ্জীৱ কুমাৰৰ জীয়ৰী ছাতি কুমাৰীয়ে সমগ্ৰ ভাৰতৰ ভিতৰতে 6014 স্থান লাভ কৰি তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আছে। তাৎপৰ্যপূৰ্ণ যে এই ছাত্ৰীগৰাকী আৰ্থিক দুৰ্বলতাৰ বাবেই বিদ্যাধাৰাই বিনামূলীয়াকৈ প্ৰশিক্ষণ দিছিল। প্ৰতিষ্ঠানটোৰ পৰা বিশ্বজিৎ চেতিয়া, গাৰ্গী চেতিয়া, প্ৰীতি ডুবে, গগনদীপ সিংহইও উন্নত ফলাফল প্ৰদৰ্শন কৰে। 4গৰাকী ছাত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সুযোগ লাভ কৰে। প্ৰতিষ্ঠান কৰ্তৃপক্ষই 4গৰাকী ছাত্ৰীকে সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্পৰ্কত অধ্যক্ষ শিক্ষাবিদ ৰাজা ৰাম প্ৰসাদে নিজৰ অনুভৱ জনালে এনেদৰে। নীট পৰীক্ষাৰ ৰিজাল্ট 14 দিনতে ওলালে। কিন্তু আমাৰ স্কুলৰ 20জন ল'ৰা ছোৱালী আছিলে। 20জন মাজত 18জন কোৱালিফাই কৰিলে আৰু তাৰ মাজত এজনী স্বাতী কুমাৰী তাই বহুত ভাল ৰেংক পালে আৰু তাই অল ইণ্ডিয়া ৰেংক পাইছে 6014 আৰু অসমৰ ভিতৰত তাই 3rd ৰেংক পাইছে। আৰু গাৰ্গী চেতিয়াও MBBSৰ ছিট পালে। আৰু যি ল'ৰা ছোৱালী পাছ কৰিছে চবে কাউন্সিলিঙত বহিব, তেখেতলোকো আৰু ল'ৰা ছোৱালীয়ে ছিট পাব পাৰে, আমি আশা কৰিছোঁ বাৰু। আমাৰ এইটো প্ৰথম বেচ আছিলে। প্ৰথম বেচ থাকোঁতে মানে ৰিজাল্ট ভাল হৈছে আৰু আগত আৰু ভাল হৈ থাকিব। ল'ৰা ছোৱালীৰ কাৰণে যথেষ্ট আমি চেষ্টা কৰি আছোঁ বাৰু, কিবা ভাল কৰিব পাৰোঁ। তিনিচুকীয়াতে তেনেকুৱা কোচিঙৰ ব্যৱস্থা নাছিল আগত। এই কোচিঙৰ ব্যৱস্থাটো আমি লৈ আহিছোঁ। এতিয়া যদি ল'ৰা ছোৱালী ভাবে ইয়াৰ পৰা আহে, তিনিচুকীয়াৰ পৰা আহে, নীট বা JEE কোচিং ল'ব পাৰিব। দূৰত যাবলৈ আৰু মানে আগতো কোচিং নাছিলে বুলি বাধ্য আছিলে ল'ৰা ছোৱালী, কিন্তু এতিয়া সুবিধা আছে আমাৰ হাতত আৰু ভাল ফেকাল্টি, আমাৰ শিক্ষক ভাল, তেখেতলোক বহুত ভালকৈ পঢ়ায়, ভালকৈ মানে পাৰ্চনেল কেয়াৰো লয় আৰু নিশ্চয় ল'ৰা ছোৱালী আমাৰ ভাল কৰি আছে, ভাল কৰি থাকিব।